Welcome to my YouTube channel Krishna Vlogs. চাওক মই আজি ভিডিঅ'টো হৈছে যে কৰোনা ভাইৰাছ বিষয়ৰ বাবে কি কৰিব লাগে কেনেকৈ থাকিব লাগে আৰু কি কৰিব লাগে সেই তাৰ বিষয়ে অকমান আপোনালোকক মই বুজাই দিছোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব যে কৰোনা ভাইৰাছ হৈছে এজন মানুহৰ পৰা এজনলৈ বিয়পিব পাৰে গতিকে কলৈকৈ গ'লে আপোনালোকে সাৱধানে যাব এজন মানুহৰ পৰা আন এজনলৈ বিয়পিব পাৰে গতিকে সদায় নোজ মাস্ক ব্যৱহাৰ কৰি ৰাখিব বজাৰত গ'লে নোজ মাস্কটো ব্যৱহাৰ কৰিব আৰু আপোনালোকক বজাৰত যদি যায় যদি বেগখন লৈ কৈছে বেগখনৰ ভিতৰত কিছুমান বজাৰৰ এজনৰ বেপাৰীৰ পৰা ভাইৰাছটো আহিব পাৰে গতিকে বেগখন আনি চব্জিবিলাক যিবিলাক আনে চব্জিবিলাক হাতেৰে ধুই দিব আকৌ বেগখনত ধুই দিব যাতে সৰু আপোনালোকৰ ল'ৰা ছোৱালী যাতে একো নহয় সেই ভাইৰাছটো সকলো ফেমিলিৰ সৈতে বিয়পিব পাৰে গতিকে আপুনি সুৰক্ষা থাকিব এইটো আপোনালোকে কৰক আৰু সদায় যিমান 28ৰ পৰা 35 ডিগ্ৰী কৰোনা ভাইৰাছটো গৰমত থাকিলে তাৰ সেইখিনি উচ্চতা গৰমত থাকিব লাগে তাৰ যদি কম হয় ভাইৰাছটো আপোনালোকক বিয়পিব পাৰে গতিকে আপোনালোকে সদায় পানীটো গৰম পানী কৰি খাব বা পানীটো গৰম পানী খাব গৰম পানী ইউজ কৰিব ঠাণ্ডা পানী নাখাব আৰু জকৰা ভাত মানে ঠাণ্ডা ভাত কেতিয়া নাখাব সদায় গৰম ভাতহে খাব গৰম ভাত খাব কিছুমান মানুহে কিয় ৰাতি ভাত ৰাখিলে ৰাতিপুৱা সেই ভাতটো খাই যায় সেইটো নাখাব সেইটো খালে হয়তো আপোনালোকৰ বিয়পিব পাৰে গতিকে আপোনালোকে সুৰক্ষা থাকক আমিও সুৰক্ষা আছোঁ বৰ্তমান অসমতো জানেই বৰ্তমান স্কুল কলেজ সকলোবিলাক বন্ধ দিছে কিন্তু মই য'ত বৰ্তমান গুৱাহাটী আছোঁ গুৱাহাটীতো স্কুল কলেজ সকলোবিলাক বন্ধ দিছে তাতনো আমি আছোঁৱে তথাপিতো আপোনালোকে সুৰক্ষা থাকক আপোনাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ নোজ মাস্ক তাৰপিছত ষ্টেৰিমেক্স এইবিলাক ব্যৱহাৰ কৰি থাকক সদায় বজাৰত গ'লে হাতখন ধুই চাফ চিকুণ কৰি থাকক আকৌ এজন 5জন মানুহ একেলগে নাযাব ক'ৰবাত যদি মিটিং হয় ক'ৰবাত যদি সভা হয় নকৰিব তাত গ'লে হয়তো বেমাৰটো বিয়পিব পাৰে গতিকে আপোনালোকে এনেকৈ নকৰিব আপোনালোকে সুৰক্ষা থাকক মই বিশেষ কৰি ইমান মানে ক'ব বিচাৰোঁ যে আপোনালোকৰ সুৰক্ষা থকাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এইটো মই ভিডিঅ'ত নতুন ইউটিউবাৰ হয় মই বিশেষ কৰি ইউটিউবৰ জগতত ইমান নাজানো গতিকে মই আজি মোৰ ছেকেণ্ড ভিডিঅ' গতিকে আপোনালোকে চাই থাকক মই হয়তো কিছুমান ভিডিঅ'টো বনাত হয়তো কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বিষয়ে আপোনালোক ক্ষমা বিচাৰিছোঁ গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ